নমস্কাৰ মই ঋতিক আৰু সকলোকে আকৌ ঋতিক ব্লগলৈ সকলোকে মই স্বাগতম জনাইছোঁ আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ সকলোকে পুৱা গুড মৰ্ণিং আৰু সকলোৱে ভাল আৰু সুস্থ আছে বুলি মই নেদেখা জনা প্ৰাৰ্থনা কৰোঁ আৰু মই আশা কৰোঁ আপোনালোকে নিশ্চয় ভালে আছে বুলি আমাৰ যিহেতু এজন ইউটিউবাৰ মানে তেখেতৰ পৰা বহুতখিনি মই সাহস পাওঁ মানে তেখেতৰ ভিডিঅ' চাই থাকোঁ তেখেত আমাৰ এজন ছাবস্ক্ৰাইবাৰ হয় তেখেত বহুত বিপদত পৰিছে বিপদটো এনেকুৱা ধৰণৰ আপোনাৰ মই তেখেতৰ আগতে মই বিপদটো নোপোৱাৰ আগত তেখেতৰ নামটো উল্লেখ কৰি দিওঁ তেখেতৰ নাম হৈছে বিকাশ আমিন হয়তো ক'ৰবাত ভুল হ'ব পাৰে নামটো কওঁতে চৰি মানে নিশ্চয় আপোনালোকে ভিডিঅ'টো পাইছে চাগে কিবা মানে বহুত মানে তেখেত মানে একদম সমালোচনাত সোমাই গৈছে আৰু তেখেতে সদায় বিপদৰ পৰা কেনেকৈ উদ্ধাৰ হ'ব লাগে কিবোৰ কাম কৰিলে আমি বিপদত পৰিব পাৰোঁ টিকটক কেনেকৈ ইউজ কৰিব লাগে ইনষ্টাগ্ৰাম কেনেকৈ ইউজ কৰিব ফেচবুক কেনেকৈ ইউজ কৰিব লাগে ইউটিউবটো কেনেকৈ আমি ইউজ কৰিব লাগে সকলোবিলাক তেখেতে শিকায় আৰু কোনটো কৰিলে ভুল কোনটো কৰিলে শুদ্ধ সকলোবিলাক আমাক কয় মানে আৰু লগতে আমাৰ এচাম ল'ৰা ছোৱালীয়ে কি কয় টিকটক ফেচবুক হোৱাটছআপ আজিকালি ইউটিউবটো বহুত ধৰণেকৈ ব্যৱহাৰ কৰে নিশ্চয় আপোনালোকে বুজি পাইছে যিটো আমাৰ মানে অসহ্য সেনেকুৱা চাবলৈ এইবিলাক আচলতে আমাৰ তাত মানে আমাৰ ইয়াত কৰিলে নাচাজে আৰু আমাৰ অসমীয়া মানে সাজ পোছাকবোৰ কেনেদৰে পিন্ধিব লাগে আৰু কেনেদৰে পিন্ধে সকলোবিলাক বাছি যিবিলাকে কৰে সেইবিলাককতো তেখেতে বহুত ধুৱে তেখেত কি হৈছে সেইবিলাকক কৰোঁতে মানে ভাল কাম কৰোঁতে কিছুমানৰ একদম লাগি যায়তো চব সেইকাৰণে বহুতে সমালোচনাও কৰিছে এতিয়া সমালোচনাটো এনেকুৱা হৈছে তেখেতে বোলে তাৰমানে পূজা চাবলৈ গৈছিলে পূজা চাওঁতে তেখেতৰ তাৰমানে এইখিনি কোৱা কথা মই নহয় তেখেত নিজে কৈছে এইবিলাক মানে মই ভিডিঅ'তে পাইছিলোঁ তেখেত পূজা চাব যাওঁতে মানে লগৰ এজনে নে ভাইটি এজনে জানো পাছফিলৰ পৰা মানে এখন স্কুটি লৈছিলে স্কুটিখনৰ কি হ'ল কথাটো মানে পাছপিনে মানে মানুহজন এইফালে বহি আছিলে আৰু পাছপিনে যেনিবা বহি আছিলে লগৰজন মানে সেই লগৰজনে মাত দি ক'লে যে মই স্কুটিখন ল'লোঁ চাহ কেনেকুৱা লাগিছে এনেকৈ ঘূৰি দিওঁতে ভাল লাগিছে বুলি ক'লে সেইটো ভাল লাগিছোঁ বুলি মানে ভাল লাগিছে বুলি কওঁতেই পাছফালৰ পৰা মানে এহাল মানে হাজবেণ্ড এণ্ড ৱাইফ গৈছিলে ভাবিছিলে মানে সেই মানুহজনীক ক'লে বুলি ভাল কিন্তু আচলতে ক'লে কথাটো এই স্কুটিখনক লৈ টাইমিংটো ভুল আছিলে সেই টাইমিংটো ভুলৰ কাৰণে আজি এইটো গতি হৈছে মানে মই ভালকৈ ক'ব নাই জানো আপুনি নিজেই শুনি লওক তাৰপিছত মই ক'ম ভিডিঅ'টো নোচোৱাৰ আগতে আপোনালোকে আৰু এটা কথা শুনক এই ভিডিঅ'টো মই বনাবৰ কাৰণে মোক কোনো কোৱাও নাই তেখেতেও কোৱা নাই তেখেতক মই ভাল পাওঁ কাৰণে তেখেতৰ কথা মই অকণমান আপোনালোকৰ আগত মই ক'বলৈ চেষ্টা কৰিছোঁ আৰু তেখেতৰ এজন মই ছাবস্ক্ৰাইবাৰ আৰু এই ভিডিঅ'টো বনালে যেন মোৰ ভিউৱাৰ্ছ আহিব মই অকণ পাব্লিচিটিৰ মাজত সোমাই পৰিম মই অকণ ফেমাছ হ'ম সেইটো কোনোৱে নহয় মই তেখেতক ভাল পাওঁ মই তেখেতৰ ছাবস্ক্ৰাইবাৰ সেইকাৰণে ভিডিঅ'টো বনাইছোঁ আৰু যদি কোনোবাই যদি কিবা ভাবে যদি কয় আই ডোণ্ট কেয়াৰ কথা তেনেকুৱা ধৰণৰ আৰু এটা কথা তেখেতে কৈছে যে মই কোনোদিনে ছোৱালীক নাচাওঁৱে মই আজিৰ পৰা পূজা চাবলৈই নাযাওঁ বহুত কান্দিছে মানে ভিডিঅ'টো যদি আপোনালোকে চায় বহুত কান্দিছে যদি পাৰোঁ মই মানে ডেছক্ৰিপশ্যনত মই সেই লিংকটো দি দিম বাৰু তেখেতৰ আৰু আপোনালোকে চাইছে বুলি মই জানোৱে কাৰণ তেখেত ইমান ফেমাছ মানে তেখেতৰ ভিডিঅ'টো নোচোৱাকৈ নোৱাৰিবই তাৰপিছত তেখেত মানে বহুত হাৰি পৰিছে মই তেখেতক কওঁ তেখেত মোৰ দাদা নিচিনা মই তেখেতকৈ সৰু তেখেতক কওঁ মই আপোনাৰ মই ভাইটি বুলি ভাবক মোক মই আপোনাক মই দাদা নিচিনা কৈছোঁ কথাটো আপুনি কেতিয়াও হাৰি নপৰিব আপুনি যেনেকৈ উঠিছে তেনেকৈ উঠি যাওক আপোনাৰ জীৱনত সংগ্ৰাম আহিবই এইটো ক্ষেত্ৰত আহিবই সমালোচনা পৰিবই সমালোচনা ফাটি উলিয়াই যাব যুঁজক এনেকুৱা যুঁজক যাতে সিহঁতেও দেখাই দিয়ক এইটো আচৰিত কথা এইটো যে আপোনালোকে ভিডিঅ'টো চাই লওক মোৰ মানে বহুত বেয়া লাগিছে মানে মানুহ এনেকুৱা থাকে নেকি
তেখেতে বাৰে বাৰে কৈছে যে মই এইটো নাই কৰা, মই এইটো কৰিব নোৱাৰোঁ, মই এইটো চোৱাই নাই, তেনেকৈ নামানেই কোনো। তেখেতে বহুত লাজ পাইছে, বহুত লাজ পাইছে। আগতে ভিডিঅ'টো চাই লওক আপোনালোকে। নমস্কাৰ। যোৱাকালি পূজাত সন্ধিয়া প্ৰায় 8টামান বাজিছিল। মই এইটো চাইডে এনেকৈ বহি আছিলোঁ। মোৰ আগৰ ফালে এজন বন্ধু আছিলে, সি নতুনকৈ স্কুটি অহা আছিল, পিছফালে ৰখা আছিলে। তাৰপিছত সি মোক ক'লে স্কুটিখন কেনেকুৱা লাগিছে, মই পিছফালে চাই কিনে ক'লোঁ ধুনীয়া লাগিছে, ঠিকেই আছে এনেকৈ ক'লোঁ। তাৰ পিছফালেৰে এজন মানুহ আৰু তেওঁৰ ৱাইফ চাগে এনেকুৱা চিষ্টেমৰ যাই আছিলে। তো তেওঁলোকে ভাবিলে যে মই তেওঁলোকক কিবা বেয়াকৈ কমেণ্ট কৰিছোঁ। মা কচম খাই কিনে কৈছোঁ, মই জাষ্ট স্কুটি এখনৰ কথাটো কৈছিলোঁ। সকলো মানুহৰ আত্মসন্মান বোলা বস্তু এটা থাকে। কি হ'ল, তাৰপিছতে মানুহজনে মোক ক'লে কিয় এনেকৈ কৈছা। মই ক'লোঁ দাদা মই আপোনাক তেনেকৈ কোৱা নাই, আৰু মোৰ তেনেকুৱা কাকো ব্যৱহাৰ কৰিও পোৱা নাই। তো মোক অলপ হেৰি কৰিলে। তাৰপিছত মোৰ লগত বহুতকেইটা ল'ৰা আছিলে, তো সিহঁতে অলপ চলপ কিবা কিবি ক'লে। মই ক'লোঁ একো নাই, ঠিক আছে। তাৰপিছত সিহঁতৰ লগত কিবা কাজিয়া চিষ্টেম হ'ল, সেই চাইড মই নাই। তাৰপিছত মোক লগৰ ল'ৰা কেইজনমানে ছাইড কৰি দিলে, মোক ক'লে যে তুমি যোৱা ইয়াৰ পৰা, বহুত কাজিয়া চাজিয়া হ'ব, তুমি যোৱা। মোৰ বাইকখন আছিলে তাতে। তাৰপিছত মই অলপ ছাইডৰ ফালে আছোঁ, মই চাই আছোঁ যে মই একো কৰাই নাই, মোৰ গাত ভুলেই নাই। তো মোৰ গাত দুখ কি আছিলে, মানুহজন পিছফালে যাই আছিলে, মই বাইকখনক মানে স্কুটিখনৰ কথা কৈছিলোঁ যে স্কুটিখন ধুনীয়া লাগিছে। তো সেই কথাটো লৈ এনেকুৱা চিষ্টেমৰ এটা ইছ্যু হৈ গৈছে, মানে মোৰে নিজৰ টাইমিংটো ভুল আছিল কোৱাৰ। মানিছোঁ মোৰ ভুল হৈছে, সেই টাইমত মই এইটো ক'ব নালাগিছিল, আৰু মই পিছফালে চোৱা নগ'ল। আৰু আজিলৈকে মই তেনেকুৱা কাকো কৰিও পোৱা নাই, আৰু ভৱিষ্যতে নকৰোঁ। তাৰপিছত তাতে বহুত টাইম কাজিয়া লাগিল, প্ৰায় 8:30মান বজাৰ পৰা। মই ৰাতি কথা কৈছোঁ, মোৰ মাথা কাম কৰা নাই আজি। মই তাতে আছোঁ বহুত টাইম, বৰষুণত জিকি আছোঁ। সিহঁতৰ মানুহৰ লগত মই কথাও পাতিলোঁ যে দাদা মই এনেকুৱা কৰা নাছিলোঁ, আপোনালোকে কিবা ভুল বুজিছে। যে মই শুনা পাইছোঁ যে আমাৰ মানে পূজা শেষ হোৱাৰ পিছত মোক মাতিব তাতে, যে সকলোৰে আগত চৰি ক'বৰ কাৰণে। তো তাতে মানুহ থাকিব, হাইষ্ট থাকিব 200জন থাকিব হাইষ্ট। তো ইয়াতে লাখৰ ওপৰত মানুহে চাব। তো সকলোৰে আগত মই ক্ষমা বিচাৰিছোঁ। মোক এইটো ভিডিঅ' বনাবৰ কাৰণে কোনো হেৰিও কৰা নাই, কোনো একো কৰা নাই, মই নিজে বনাইছোঁ। কাৰণ ভাই মোৰ আত্মসন্মানত লাগিছে, মই কাকো একো কোৱা নাই, এটা শব্দও কোৱা নাই। মোৰ যিখিনি সন্মান আছিল নাই, চেজ হৈ গ'ল চব। এবাৰ ভাবোঁ চালা মই কৰিলোঁ কি, মইতো একো কৰাই নাই, মোৰ গাত একো ভুলেই নাই। মানিছোঁ ভুল হৈছে, মানিছোঁ ভুল হ'ল, সেই সময়টো মোৰ বেয়া আছিলে। মানুহৰ সকলো টাইম মানুহৰ সমান নহয়। আৰু এই যে কথা মানুহে যে কয় সত্যৰ সদায় জয়, একো নহয়। সত্যৰ কিছুমানৰ লগত নহয়, আৰু কপালো লাগিব। মোৰ তেনেকুৱা কপাল নহয়, আৰু মই এজন ইউটিউবাৰ হয়। মোৰ নিজৰ এটা আত্মসন্মান বোলা বস্তু এটা আছে। এনেকুৱা লাগছে চালা মৰি যাওঁ নেকি। আৰু আপুনি কিয় মৰিব লাগে? আপুনি যদি ভুল কৰা নাই, কিয় ক্ষমা খুজিব লাগে কওকচোন। মানে তেখেতে কৈছে যে মানে মোক এইটো ভুল কৰাই নাই, মই ক্ষমা খুজিবলগীয়া হৈছে। তেওঁ অসমবাসী ৰাইজৰ আগত তেখেতে ক্ষমা খুজিছে, আপোনালোকে ক্ষমা কৰি দিয়ক। আৰু মোৰ বিশ্বাস তেখেতে এনেকুৱা কৰিব নোৱাৰে আৰু নকৰে, সেইবাবে মোৰ ভিডিঅ'টো বনালোঁ আপোনালোকৰ আগতে। আৰু তেখেতৰ ওপৰত মোৰ যথেষ্টখিনি বিশ্বাস আছে, আৰু সেই বিশ্বাস তেখেতে আমাৰ পৰা ভাঙি নিয়ে বুলি মোৰ আশাবাদী। আৰু এজন ভাইক হিচাপে মই ইউটিউবত মানে এইবাবে ভিডিঅ' কৰিছোঁ, তেখেতৰ প্ৰতি মৰম যিটো বিশ্বাস আছে, সেই বিশ্বাসত এই ভিডিঅ'টো বনাইছোঁ। নিশ্চয় আপোনালোকে ভাল পাইছে বুলি মানে আশা কৰিম। কিন্তু সকলোৱে চাব চালি জাৰি, কোন ভুল কোন শুদ্ধ। আৰু তেখেতে যদি ভুল কৰাহেঁতেন, তেখেতে কেতিয়াও এনেকৈ কান্দি নকৰে। তেখেতে ডাইৰেক্ট মানে কনফিডেঞ্চত বস্তুটো ক'লেহেঁতেন কথাটো। তেখেতে বহুত কান্দিছে ভিডিঅ'টো বনাবলৈ, তেখেতৰ মাথা কাম নকৰা বুলি কৈছে, তেখেতে বহুত লাজ পাইছে। এনেকুৱা আচলতে হ'ব নালাগে। আমাৰ বস্তুটো অকণমান
আছে এনেকুৱা ল'ৰা আছে যে এনেকুৱা মানে পৰিস্থিতিত মানে তেনেকুৱা জোকায় যিকোনো আজিকালি জানেই আজিকালি ল'ৰাবিলাক কেনেকুৱা ছোৱালীবিলাক কেনেকুৱা তেও মানে চব একেই নহয় গম চব একেই নহয় চব আঙুলি যেনেকৈ সমান নহয় চব একেই নহয় আচলতে তেখেতে ইমান ধুনীয়া না আমাক দিশবিলাক তেখেতে যদি সেইটো কাম ভুল কৰে তেতিয়াহ'লে আমিনো কেনেকৈ তেখেতৰ পৰা ভিডিঅ' বনাবলৈ সাহস পাম কিবা এটা জানিম আপোনালোকে নিশ্চয় কথাটো গম পাইছে আৰু আচলতে মই এইটোকে ক'ম আপুনি ভাগি নপৰিব আপুনি আমাক সাহস দিছে আৰু সাহসৰ দ্বাৰা আমি আগুৱাবলৈ চেষ্টা কৰিছোঁ আপুনি যদি ভাগি পৰে কেনেকৈ হ'ব কওকচোন মই কাৰো এগেইনষ্টত কোৱা নাই কিন্তু তেখেত মোৰ ভাল লাগে তেখেত মোৰ দাদা নিচিনা তেখেতে এনেকুৱা হোৱাটো মই কেতিয়াও নিবিচাৰোঁ আৰু আগবাঢ়ি অহা এজন যুৱক মানে নৱপ্ৰজন্মৰ যুৱক নৱপ্ৰজন্মৰ যুগে যদি আজি এনেকৈ যদি ভাগৰিব কেনেকৈ হ'ব আমি অসমীয়া সদায় আমি যুঁজিব লাগিব কিন্তু আপোনাৰ ক্ষেত্ৰত বাধা আহিবই মই আকৌ মানে মই আগতে কৈছোঁ বাধা ফালি আগুৱাই যাব লাগিব আমি বাধা একদম আমাৰ মানে স্থিৰতা লাগিব মনোবল লাগিব এইবিলাক লাগিবই এইটো ক্ষেত্ৰত আশা কৰোঁ আপোনালোকে ভাল পাব আৰু আপুনি ভিডিঅ'টো চাইছে যদি আপুনি কেতিয়াও হাৰ নামানিব লাগি থাকক তেও আপুনি মোৰ এইটো কাৰণে ভাল লাগিছে আপুনি ভুল নাই কৰা যদিও আপুনি সকলোকে মানে ক্ষমা খুজিছে মই সেইফালে চোৱাটো মোৰ ভুল বুলি অকল চোৱাটো ভুল মানে সেইফালে ঘূৰি দিয়াটো ভুল মানে ভাল লাগিছে বুলি কোৱাটো ভুল স্কুটিখন ভাল লাগিছে বুলি কৈছে কিন্তু আপুনি সেই মানুহজনীক কোৱা নাই মই বুজি পাইছোঁ কথাখিনি বাকীখিনিও বুজিব বুলি মই আশা কৰোঁ যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাৰিব যদি বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব কাৰণ এনেকৈ আমাৰ এজন ইউটিউবাৰ এনেকৈ যদি ভাগি পৰে ভাল দেখুৱাবিলাক যদি হাৰি পৰে তেখেত আজি সৈতে মই চাইছোঁ আজি সৈতে 5 দিন হৈ গৈছে তেখেতে ভিডিঅ' দিয়া নাই তেখেত বহুত ভাগৰি পৰিছে আপুনি ভিডিঅ' বনাওক আমি আছোঁ লগত কিন্তু কমেণ্ট কৰিলে ৰিপ্লাই নাহে কাৰণ আপুনিও যথেষ্টখিনি ব্যস্ততাৰ মাজত চাগে বনাবলগীয়া হয় আমাৰো এইফালে চাওক এইফালে বাৰী আছে আমাৰ এইবিলাক মই দেখাবলৈ চেষ্টা এইবিলাক আমাৰ বাৰী আছে বাৰী কৰিবলগীয়া হয় বাৰী কৰিও আমি মানে গৰু চৰু এৰাল দিবলগীয়া হয় ঘৰৰ সমস্যা থাকে সকলোবিলাক সমস্যা আদি কৰি আমি ভিডিঅ' বনাবলগীয়া হয় সকলোৱে এতিয়া আমি যিহেতু মানে আমি গাঁৱলীয়া ল'ৰা আমাৰ বহুত কাম থাকিব তাৰ মাজতেই আমি ভিডিঅ'বিলাক একদম বনাবলগীয়া হয় সেইবাবে কি কৈছোঁ তেখেতেও যথেষ্টখিনি মানে মই আপোনাৰ কথা কৈছোঁ তেখেতে তাৰমানে আপুনিও বহুত কষ্টদায় আপুনিও ভিডিঅ' বনাবলগীয়া হয় বহুত সমস্যাৰ মাজত বনাবলগীয়া হয় তেও ভিডিঅ' দিব আপুনি এনেকৈ হাৰি নপৰিব আশা কৰোঁ আকৌ আপোনাৰ ভাল ভিডিঅ' পাম আজিলৈ ইমানে ধন্যবাদ জয় আই অসম ভাল লাগে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব যদি আপুনি চেনেলটো নতুনকৈ প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে আকৌ এনেকুৱা ভিডিঅ' পাবলৈ আজিলৈ ইমানে ধন্যবাদ জয় আই অসম